হাই বন্ধুসকল, মোৰ নাম কৌশিক কুমাৰ নাথ। আজি আমি আলোচনা কৰিম মহান বৈজ্ঞানিক ছাৰ আইজাক নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো। আহকচোন আলোচনা কৰোঁ। প্ৰথম সূত্ৰটো হ'ল, বাহ্যিক কোনো কাৰক নাথাকিলে স্থিৰ অৱস্থাত থকা বস্তু এটা সদায় স্থিৰ অৱস্থাতেই থাকিব আৰু গতিশীল বস্তু এটাই সুষম দ্ৰুতিত সৰলৰৈখিক পথত গতি কৰি থাকিব। নিউটনৰ এই সূত্ৰটোত দুটা কথা স্পষ্টভাৱে প্ৰকাশ পায়। সেই দুটা হ'ল যে স্থিৰ হৈ থকাটো বস্তু এটা যেনেদৰে এটা স্বাভাৱিক অৱস্থা, সুষম বেগত একে দিশত গতি কৰি থকাটো তেনেদৰে সমানেই স্বাভাৱিক অৱস্থা। অৰ্থাৎ বস্তু এটা স্থিৰ হৈ থাকিবৰ কাৰণে যেনেকৈ কোনো কাৰকৰ প্ৰয়োজন নাই, ইয়াৰ সুষম বেগ অব্যাহত ৰাখিবৰ কাৰণেও কোনো কাৰকৰ প্ৰয়োজন নাই। ২ নম্বৰ, কোনো কাৰকৰ অনুপস্থিতিত আপোনা আপুনি বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব নোৱাৰে। বন্ধুসকল, নিউটনৰ এই প্ৰথম সূত্ৰৰ পৰা আমি এটা বলৰ সংজ্ঞা পাওঁ। এই সূত্ৰ মতে বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ এটা কাৰকৰ প্ৰয়োজন আৰু এই কাৰকটোৱেই হ'ল বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল। এই বলটো আমি চকুৰে দেখা নাপাওঁ, কিন্তু ইয়াৰ ক্ৰিয়া দেখিবলৈ পাওঁ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিজ্ঞানৰ লগত সম্পৰ্ক থকা সকলো ভিডিঅ' পাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ।